চৰকাৰৰ দায়িত্ব তেওঁলোকে জুবিন গাৰ্গক সঠিক ন্যায় দিয়াটো। সিদ্ধাৰ্থ বা সেই একিউজ গোটেইকেইটাই যদি কেনেবাকেও কিবা এটা সুৰুঙা পায় তেতিয়াহ'লে গোটেই কিন্তু পৰাজয়টো অসম চৰকাৰৰ, আমাৰ লগতে সমগ্ৰ ৰাইজৰ লগতে সেই অসম চৰকাৰৰ পৰাজয়, কাৰণ কেছটো চলি আছে তেওঁলোকৰ মাজত। এটা সত্তাৰ ক্ষেত্ৰত এনেকুৱা হৈ যোৱাটো আমি কোনো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই, বান্ধিব পৰা নাই। গতিকে সেই শাস্তি যদি জুবিন গাৰ্গৰ লগত নহয় ন্যায় প্ৰদান অতি সোনকালে জুবিনক মাৰ্ডাৰ কৰা বুলি প্ৰথম কোনে কৈছিল? CM-এ কৈছিল। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মই আকৌ এবাৰ জুবিনদাৰ বাবে আপডেটছ লৈ আহিলোঁ। তো আপোনালোকে যদি সম্পূৰ্ণকৈ ভিডিঅ'টো চাৱা তো আপোনালোকে গম পাবা যে জুবিনদাৰ ন্যায় কেতিয়া দিব, জুবিনদাৰ ন্যায় কেতিয়া পাব। ঠিক আছে, বহু জুবিনদাৰ মৃত্যুৰ পাছত চিঞৰি আছিলে জুবিনদাৰ ন্যায় আগতে লাগিব, তাৰপিছত ইলেকশ্যন আমি বিজেপিক জিকাই দিম। ঠিক আছে, বিজেপিক জিকাই দিয়াৰ পিছত আমাক জুবিনদাৰ ন্যায় লাগিব বুলি সকলোৱে অনুৰোধ কৰিছিল, আৰু ময়ো অনুৰোধ কৰিছিল যে জুবিনদাৰ ন্যায় লাগিব, আমি বিজেপি চৰকাৰক ভোট দিম। ঠিক আছে, আমি বিজেপি চৰকাৰক ভোট দিলোঁ, আৰু বিজেপি চৰকাৰে অলৰেডি উইনাৰ হ'ল বা জিকি গ'ল। কিন্তু জুবিনদাৰ ন্যায়ৰ আজিলৈকে গুৰুত্বপূৰ্ণ কিয় নাই? না বিজেপি চৰকাৰে না কংগ্ৰেছ চৰকাৰে। অকল কাম বিজেপি চৰকাৰ জিকি গ'ল বা কংগ্ৰেছ চৰকাৰ হাৰি গ'ল। আমি কৈছোঁ জুবিনদাৰ ন্যায় অতি সোনকালে লাগিব। বাধ্য আছিল, জুবিনদাৰ এনেকুৱা কপালে আছিল যে জুবিনদা কাৰোবাৰ লগত এনেকুৱা হত্যা কৰি মৃত্যু হ'ব। যে জুবিনদাক যে হত্যা কৰিছিল আৰু কাৰাগাৰলৈ এই হত্যাকাৰীগৰাকীক কিয় বাৰু ৰাখি থৈ আছে? ওলাই আনক বাহিৰত, কাৰাগাৰৰ পৰা ওলাই আনক আৰু পাব্লিকৰ হাতত এৰি দিয়ক। যদি ন্যায় দিব নোৱাৰে, পাব্লিকে কিবা এটা শাস্তি দিব হত্যাকাৰীক, শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক, শিখৰজ্যোতি গোস্বামীক কিয় বাৰু মানে কাৰাগাৰত থৈ দিছে? মানে দালি ভাত খাবলৈ থৈ দিছে নে কিবা এটা জুবিনদাৰ ৰক্ষাৰ বাবে থৈ দিছে? ন্যায় দিয়ক না। যদি সামান্য ইমান ডাঙৰ শিল্পীয়ে যদি ন্যায় নাপায়, সামান্য মানুহ কিবা পাব জানো ন্যায়? যদি জুবিনদা ডাঙৰীয়াই যদি ন্যায় নাপায়, কিবা এটা দুৰ্ঘটনা হ'লে সামান্য এই ন্যায় বুলি কোৱা অৰ্থবোৰ এৰিয়ে দিয়ক, যদি জুবিনদাই ন্যায় নাপায়। ঠিক আছে, জুবিনদাৰ বাবে লাগি আছে, কৰ্টত চাৰ্জশ্বিট হৈ আছে, কেনেকৈ হত্যা কৰিছিল আৰু কি খুৱাই জুবিনদাক হত্যা কৰিছিল। ইমান লাখ লাখ টকা, কৰোৰ কৰোৰ টকা জুবিনদাৰ পইচাৰে ঘৰ বাৰী বনালে, আৰু জুবিনদাৰ বাবে ঘূৰি ফুৰিলে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানুৱে, আৰু টকা লৈও জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰিলে? আচৰিত মানুহ। আপোনালোকে খঙে উঠিব, ময়ো খং উঠি আছে। জুবিনদাৰ ন্যায় দিব পৰা নাই, হত্যাকাৰীক এনেই জেলৰ ভিতৰত ৰাখি থৈ আছে। আমাক অতি সোনকালে ন্যায় লাগিব। ঠিক আছে, মই বেছি নকওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া নিউজ আপডেটত চাই ল'ব কি ক'লে, জুবিনদাৰ ন্যায় কেতিয়া দিব। ট্ৰেক কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা বন্ধু বান্ধৱী, আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। ঠিক আছে, যদি জুবিনদাৰ ডাঙৰ ফেন হয় লাইক কৰি দিব, জুবিনদাৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিব। ঠিক আছে, চাই লোৱা। মানে বেছড হৈ আছে অসম চৰকাৰৰ ওপৰত। গতিকে গভৰ্ণমেণ্ট যিহেতু পাৱাৰত আছে তেওঁলোকৰ ওপৰত, সেইটো সম্পূৰ্ণ চৰকাৰৰ দায়িত্ব তেওঁলোকে জুবিন গাৰ্গক সঠিক ন্যায় দিয়াটো। সিদ্ধাৰ্থ বা সেই একিউজ গোটেইকেইটাই যদি কেনেবাকেও কিবা এটা সুৰুঙা পায় তেতিয়াহ'লে গোটেই কিন্তু পৰাজয়টো অসম চৰকাৰৰ, আমাৰ লগতে সমগ্ৰ ৰাইজৰ লগতে সেই অসম চৰকাৰৰ পৰাজয়, কাৰণ কেছটো চলি আছে তেওঁলোকৰ মাজত। এটা সত্তাৰ ক্ষেত্ৰত এনেকুৱা হৈ যোৱাটো আমি কোনো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই, বান্ধিব পৰা নাই। গতিকে সেই শাস্তি যদি জুবিন গাৰ্গৰ লগত নহয় ন্যায় প্ৰদান অতি সোনকালে আৰু সঠিক দিশত, তেনেহ'লে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ ভৰসা ক'ত থাকিব? আমিতো এতিয়াও বহুত ধৈৰ্যৰে আমি সদায় দেশৰ ন্যায়ৰ ওপৰত মানে আমি আস্থা ৰাখি আমি আগবাঢ়ি 20 বছৰ অসমৰ ৰাইজে চাই থাকিব লাগিব। এইটো জুবিনদাৰ ন্যায় বুলি কৈ আছে, আমি কৈছোঁ জুবিনদাৰ ন্যায় নহয়, এইটো অসমৰ ৰাইজৰ ন্যায় বা তেওঁৰ পৰিয়ালৰ। কনফিউজ কৰি আছে ডকুমেণ্টবিলাক, ইচ্ছাকৃত যেন লাগিছে, আমাৰ ডিলে কৰি আছে। ত' প্ৰপাৰ পইণ্টত আহি কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। জেলত থকা মানুহে এটাতো ভয় এটা বা কিবা এটা শংকা লৈ থাকিব লাগে। ইমান নিৰ্লিপ্ত হৈ ইমান মানে সাধাৰণভাৱে কেনেকৈ থাকে? এদিনটো অমৃতপ্ৰভাক হাঁহি থকা দেখিছোঁ। গতিকে এইবোৰ কথা লৈ পেলাই কাৰো মুখত একো চিন্তা বা শংকা একো নেদেখোঁ। কিবা আশ্বাস পাই আছে নেকি? গতিকে সেইবোৰহে সন্দেহ হয় এতিয়া। আৰু নিৰ্বাচনৰ পিছত সকলোৱে এতিয়া যি কথা কৈ আছে, মোৰ সেইটো এটা ভয় হৈছে যে নিৰ্বাচনৰ পিছত একোৱেই নহ'বগৈ। যে তেনেকুৱা কথা হ'লে কিন্তু এইটো বৰ ডাঙৰ কথা হ'ব, বহুত বেয়া কথা হ'ব। অৱহেলা কিয় কৰি আছে?
সন্দেহ আছে মনত, মানে সঁচাকৈ কৰিবনে কিবা নে কৰিবলৈ ইচ্ছা নাই, একো কৰিব বিচৰা নাই। কেনেধৰণে আগবাঢ়িব অনাগত সময়ত? আমাক একো জনোৱা নাই এতিয়া, আৰু আমি বিচাৰোঁ ঠিককৈ হওক, মানে কনষ্ট্ৰাকশ্যনৰ কামবোৰ অন্ততঃ হওক, কাৰণ বাৰিষা আহি আছে এতিয়া, বৰষুণ হ'বলৈ বেছি দিন নাই, আৰু বোকা মাটি গোটেই তাত খোজ দিব নোৱাৰা অৱস্থা হ'ব, পাহাৰৰ মাটি পানী বাগৰি আহিব, একেবাৰে খুব কদৰ্যময় পৰিৱেশ এটা হ'ব যদি এতিয়াই সেইখিনি ভালদৰে কিবা এটা পদক্ষেপ নলয়। সেইকাৰণে আমি বাৰে বাৰে অনুৰোধো জনাই আছিলোঁ, আমি যেতিয়া জানিব বিচাৰোঁ এতিয়া কি কৰিব বিচাৰিছোঁ, অন্ততঃ মানুহ যাব পৰাকৈ সেইখিনি চাফ চিকুণ হৈ থকাও নাছিলে আগতে, এতিয়া বহুতখিনি বাৰু সকলোৱে কোৱাৰ পিছত অলপ ঠিক হৈছে, কিন্তু কনষ্ট্ৰাকশ্যনৰ কামবোৰ এতিয়া হ'ব লাগে, এতিয়া যদি নহয় কিন্তু বৰ বেয়া অৱস্থালৈ যাব। আৰু আমি পৰিয়ালৰ ফালৰ পৰা জুবিন ক্ষেত্ৰখন মানে এখন বিশেষ স্থান হৈ থাকক বুলি ভাবোঁ, এখন সকলোৱে এতিয়া সেয়া অকল পৰ্যটনভূমি বা এখন তীৰ্থস্থান এনেকুৱা হৈ পৰিছে, আৰু দেশ বিদেশৰ পৰা বহুত লোক আহে এতিয়া, গতিকে জুবিন ক্ষেত্ৰখনো তেওঁলোকৰ নিজৰ এক দায়িত্ব আচলতে, যে জুবিনৰ লগত আচলতে কি হৈছিল সেই কথাখিনি আমি জানিব লাগে সোনকালে। তেনেকা কথা নকব, তেনেকা কথা নকব, তেনেকা কথা নকব। কোনে কৈছিলে মাৰ্ডাৰ হোৱা? ঠিক আছে মাৰ্ডাৰ হোৱা বুলি কোনে কৈছিলে? কিয় কৈছিলে? কিয় কৈছিলে? জুবিনক মাৰ্ডাৰ কৰা বুলি প্ৰথম কোনে কৈছিল? CM-এ কৈছিল। আৰু জুবিনক ন্যায় দিম বুলি পেলাই কোনে কৈছিল? CM-এ কৈছিলে। আৰু তেওঁ এইটোও কৈছিল যে যদি জুবিনক আমি ন্যায় দিব নোৱাৰো, 26ত আমাক ভোট নিদিব, তেতিয়াহ'লে কিয় কৈছিল CM-এ? এইবিলাকতো গোটেই খেলবিলাকতো CM-এ কৰি আছে। আপুনি বুজি নাপায় বুলি কথা নকব। বৰ্মা ডাঙৰীয়া, আপুনি বুজি নাপায় বুলি নকব। আপুনি কৈছে ফেচবুকত চৰকাৰ গঠন কৰিছিল, আপুনি তেনেকে কথা নকব। আপুনি জানে কি মই নাজানো নেকি? মই টিপ চহি দিয়া মানুহ নহয়, মই টিপ চহি দিয়া মানুহ নহয়। আপুনি জানে যদি কিয় বুজাই দিয়ক, আপুনি জানে যদি বুজাই দিয়ক। ফাষ্ট ট্ৰেক কোৰ্টৰ কথা নহয়, মাৰ্ডাৰ কৰা বুলি কোনে কৈছিল? মাৰ্ডাৰ কৰা বুলি কোনে কৈছিল? মাৰ্ডাৰ কৰা বুলি কোনে কৈছিল? মই আদালতৰ ওপৰত ক'বলৈ যোৱা নাই, কিন্তু CM-এ কোৱা কথাটো সত্য হয়নে নহয় সেইটো কথা কওক। CM-এ কৈছিল নে নাই? CM-এ কৈছিল নে নাই? শৰ্মা ডাঙৰীয়া, আপুনি মোক সেইটো কওক, CM-এ কৈছিল নে নাই? আপোনালোকে কিয় মানুহক মিছলিড কৰে? মিছলিড কিয় কৰে মানুহক? মানুহক কিয় মিছলিড কৰে? মানুহক মিছলিড নকৰিব, নাজানে বুলি নকব। মই ল গ্ৰেজুৱেট হওঁ, মই আপোনাৰ জ্ঞান আপুনি মাথাত একো নোহোৱাকে কথা কৈ আছে, আপুনি মাথাত নোহোৱাকে কথা কৈ আছে। তেনেকা কথা নকব, তেনেকা কথা নকব, তেনেকা কথা নকব, তেনেকা কথা নকব। আপুনি ফাল্টু কথা নকব, আপুনি ফাল্টু কথা নকব। ইমান কাজিয়া তেনেকা কথা নকব। মই ল গ্ৰেজুৱেট হওঁ, মই ল গ্ৰেজুৱেট হওঁ, গতিকে মই ভালকে বুজি পাওঁ। ফাৰ্ষ্ট টেক আছে, আপুনি তেনেকা পুলিচ কথা নকব। ইনভেষ্টিগেশ্যন আছে, পুলিচ আছে, আদালত আদালত নাই নেকি? পুলিচ নাই নেকি? ইনভেষ্টিগেশ্যন নাই নেকি? ঠিক আছে মাৰ্ডাৰ হোৱা বুলি কোনে কৈছিলে? ইনভেষ্টিগেশ্যন আছে না? ন্যায় দিম বুলি কোনে কৈছিলে? আদালতত যাওক না। ঠিক আছে আমি জানো, তেতিয়াহ'লে আপুনি কিয় কৈছিলে? কিয় কৈছিলে? আপুনি ঠিক আছে। কিয় কৈছিলে? কিয় কৈছিলে? ঠিক আছে মই কোৰ্টৰ ওপৰত নহয়, CM কোৰ্টৰ ওপৰত, CM কোৰ্টৰ ওপৰত নেকি? 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 CM is the Home Minister, Home Minister, পুলিচৰ আছে, Minister, তথ্য আছে, তথ্য আছে। কথা জানিলে ক'ব, ঠিক আছে কথা জানিলে ক'ব। আপুনি আমি কথা মই বুজিছো এতিয়া কথাটো হ'ল যে প্ৰতিটো কথাৰে সপক্ষে বিপক্ষে ঠিক আছে, প্ৰতিটো কথাৰে সপক্ষে বিপক্ষে যুক্তি থাকিব, কিন্তু আমাৰ সকলোৰে এটাই কথা, আমাৰ ৰাজ্যখনৰ উন্নয়ন হ'ব লাগে। ঠিক আছে, আমি দাদা জয়ন্ত দা আমাক চাই আছে, DY 365ৰ দৰ্শকে, অসমৰ ৰাইজে চাই আছে, গতিকে আমি যদি হুলস্থুলৰ মাজত দাদা ঠিক আছে, আমি যদি হুলস্থুলীয়া পৰিৱেশত অনুষ্ঠান চলা, জয়ন্ত দা মই ৰিকুৱেষ্ট কৰিছোঁ, আমি দাদা ঠিক আছে আচলতে আমি দাদা প্লিজ, আমি হুলস্থুলৰ মাজত দাদা ঠিক আছে, জয়ন্ত দা ঠিক আছে মানে বেছড হৈ আছে অসম চৰকাৰৰ ওপৰত, গতিকে গভৰ্ণমেণ্ট যিহেতু পাৱাৰত আছে তেওঁলোকৰ ওপৰত, সেইটো সম্পূৰ্ণ চৰকাৰৰ দায়িত্ব তেওঁলোকে জুবিন গাৰ্গক সঠিক ন্যায় দিয়াটো। সিদ্ধাৰ্থ বা সেই একিউজ গোটেইকেইটাই যদি কেনেবাকৈও কিবা এটা সুৰুঙা পায়, তেতিয়াহ'লে গোটেই কিন্তু পৰাজয়টো অসম চৰকাৰৰ, আমাৰ লগতে সমগ্ৰ ৰাইজৰ লগতে সেই অসম চৰকাৰৰ পৰাজয়, কাৰণ কেছটো চলি আছে তেওঁলোকৰ মাজত। এটা সত্তাৰ ক্ষেত্ৰত এনেকুৱা হৈ যোৱাটো আমি কোনো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই, বান্ধিব পৰা নাই। গতিকে
সেয়া শাস্তি যদি জুবিন গাৰ্গৰ লগত নহয় ন্যায় প্ৰদান অতি সোনকালে আৰু সঠিক দিশত, তেনেহ'লে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ ভৰসা ক'ত থাকিব? আমিতো এতিয়াও বহুত ধৈৰ্যৰে আমি সদায় দেশৰ ন্যায়ৰ ওপৰত মানে আমি আস্থা ৰাখি আমি আগবাঢ়ি 20 বছৰ অসমৰ ৰাইজে চাই থাকিব লাগিব। এইটো জুবিনদাৰ ন্যায় বুলি কৈ আছে, আমি কৈছোঁ জুবিনদাৰ ন্যায় নহয়, এইটো অসমৰ ৰাইজৰ ন্যায় বা তেওঁৰ পৰিয়ালৰ। কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ, ডিলে কৰি আছে। চ' প্ৰপাৰ পইণ্টত আহি কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। জেলত থকা মানুহে এটাতো ভয় এটা বা কিবা এটা শংকা লৈ থাকিব লাগে। ইমান নিৰ্লিপ্ত হৈ ইমান মানে সাধাৰণভাৱে কেনেকৈ থাকে? এদিনটো অমৃতপ্ৰভাক হাঁহি থকা দেখিছোঁ। গতিকে এইবোৰ কথা লৈ পেলাই কাৰো মুখত একো চিন্তা বা শংকা একো নেদেখোঁ। কিবা আশ্বাস পাই আছে নেকি? গতিকে সেইবোৰহে সন্দেহ হয় এতিয়া। আৰু নিৰ্বাচনৰ পিছত সকলোৱে এতিয়া যি কথা কৈ আছে, মোৰ সেইটো এটা ভয় হৈছে যে নিৰ্বাচনৰ পিছত একোৱেই নহ'বগৈ। যে তেনেকুৱা কথা হ'লে কিন্তু এইটো বৰ ডাঙৰ কথা হ'ব, বহুত বেয়া কথা হ'ব। অৱহেলা কিয় কৰি আছে? সন্দেহ আছে মনত, মানে সঁচাকৈ কৰিবনে কিবা নে কৰিবলৈ ইচ্ছা নাই, একো কৰিব বিচৰা নাই। কেনেধৰণে আগবাঢ়িব অনাগত সময়ত? আমাক একো জনোৱা নাই এতিয়া, আৰু আমি বিচাৰোঁ ঠিককৈ হওক, মানে কনষ্ট্ৰাকশ্যনৰ কামবোৰ অন্ততঃ হওক, কাৰণ বাৰিষা আহি আছে এতিয়া, বৰষুণ হ'বলৈ বেছি দিন নাই। আৰু বোকা মাটি গোটেই তাত খোজ দিব নোৱাৰা অৱস্থা হ'ব, পাহাৰৰ মাটি পানী বাগৰি আহিব, একেবাৰে খুব কদৰ্যময় পৰিৱেশ এটা হ'ব যদি এতিয়াই সেইখিনি ভালদৰে কিবা এটা পদক্ষেপ নলয়। সেইকাৰণে আমি বাৰে বাৰে অনুৰোধো জনাই আছিলোঁ, আমি যেতিয়া জানিব বিচাৰোঁ এতিয়া কি কৰিব বিচাৰিছোঁ, অন্ততঃ মানুহ যাব পৰাকৈ সেইখিনি চাফ চিকুণ হৈ থকাও নাছিলে আগতে, এতিয়া বহুতখিনি বাৰু সকলোৱে কোৱাৰ পিছত অলপ ঠিক হৈছে, কিন্তু কনষ্ট্ৰাকশ্যনৰ কামবোৰ এতিয়া হ'ব লাগে। এতিয়া যদি নহয় কিন্তু বৰ বেয়া অৱস্থালৈ যাব। আৰু আমি পৰিয়ালৰ ফালৰ পৰা জুবিন ক্ষেত্ৰখন মানে এখন বিশেষ স্থান হৈ থাকক বুলি ভাবোঁ। এখন সকলোৱে এতিয়া সেয়া অকল পৰ্যটনভূমি বা এখন তীৰ্থস্থান এনেকুৱাই হৈ পৰিছে, আৰু দেশ বিদেশৰ পৰা বহুত লোক আহে এতিয়া। গতিকে জুবিন ক্ষেত্ৰখনো তেওঁলোকৰ নিজৰ এক দায়িত্ব আচলতে, যে জুবিনৰ লগত আচলতে কি হৈছিল সেই কথাখিনি আমি জানিব লাগে সোনকালে।